পুৰা লাইট চাইট জ্বলাই পিনে মানে চাই আছো আৰু চব এইফালে চব আন্ধাৰ আন্ধাৰ মোবাইলৰ লাইটতে কাম চলি আছে কাৰেণ্ট নাই মাজতে। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজি মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো পুৰা গম পাইছে, পুৰা ৰাতিৰ পৰা আৰম্ভ কৰিছে, পুৰা আন্ধাৰ আন্ধাৰ হৈ আছে। আৰু আজি ভিডিঅ' মানে আন্ধাৰত মানে গৈ আছোঁ, মানে এই মাত্ৰ কামৰ পৰা আহিছোঁ, কামৰ পৰা আহি গা পা ধুই ভাত পানী খাই আৰু ওলাইছোঁ মানে বামুণগাঁৱত মানে থিয়েটাৰখন পাতিছে আৰু থিয়েটাৰখন চাবলৈ গৈ যাম আৰু আপোনালোকেও দেখুৱাম কেনেকৈ থিয়েটাৰ হৈছে, কেনেকৈ আজিলৈকে মই থিয়েটাৰখন মানে চাই পোৱা নাই। আৰু থিয়েটাৰখন আপোনালোকেও দেখুৱাম কেনেকৈ যাম, যিহেতু আমাৰ ঘৰৰ ওচৰতে বামুণগাঁৱতে থিয়েটাৰখন পাতিছে আৰু এতিয়া ৰাতিকে ওলাই গৈছোঁ। তাতে গৈ পিনে আপোনালোকক দেখুৱাম কেনেকৈ আছে, কেনেকৈ কি আৰু থিয়েটাৰখনত মানে প্ৰাইচ কিমান, মানে কিমান টিকেট কাটিব লাগে। টিকেটটো কাটিবই লাগিব, টিকেট নাকাটিলেতো নহ'ব। কিমান টিকেটৰ প্ৰাইচ কিমান কি কিমান চব দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু মোৰ চেনেল যদি নতুন হৈ আহিছে জানে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাই দিব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই। আৰু গৈ আৰু ৰাতিখনত মানে ৰাস্তাখিনি ৰাস্তা চাস্তা একো নেদেখুৱা, কাৰণ পুৰা আন্ধাৰ আন্ধাৰ হৈছে। মই মানে গৈ লগ পাইছোঁ বামুণগাঁৱত। আপোনালোকে ভিডিঅ'টো একদম চাই থাকিব দেই। চ' গাইছ, এতিয়া আহি পাই গৈছোঁ বামুণগাঁও মেইন ফিল্ডৰ ওচৰতে আছে। এইফালে পেণ্ডেলখন দেখি পাইছে, এই ওচৰতে আহি পাই গৈছোঁ। আৰু গৈ পিনে ডাইৰেক্ট এতিয়া টিকেট কাউণ্টাৰ কোনফালে এইটো আছে সেইখন বিচাৰিব লাগিব। তাতে গৈ আছোঁ টিকেট কাউণ্টাৰত। চ' গাইছ, এতিয়া বিচাৰি আহি পাই গৈছোঁ টিকেট কাউণ্টাৰ। আৰু টিকেট কাউণ্টাৰত এতিয়া টিকেটখিনি ল'ব লাগে। তিনিটা দিব, তিনিটা লৈ লওঁ টিকেট। তো এতিয়া আমাৰ টিকেটখিনি দি আছে। চ' গাইছ, এতিয়া আমাৰ এইখিনি চব তিনিখন টিকেট কৰা হৈ গ'ল। আমি তিনিজন আহিছোঁ, এইফালে আমাৰ দুইজন আছে আৰু এইখন তিনিখন আমাৰ টিকেট। আৰু এতিয়া মানে সোমাব নিদিছে ভিতৰত, কাৰণ এতিয়া বোলে ভিতৰত সোমালে আগত কুপন ল'ব লাগিব। পিছত একেবাৰে টাইমতে সোমাওঁ 8টা বজাত সোমাই পিনি তাত পিছত দেখাওঁ। আমি মানে টিকেট কৰিছোঁ, মানে এইটো গেলেৰীত বহিবৰ কাৰণে মাত্ৰ 80 টকা গেলেৰীত আমাৰ লগত মানে ইমান পইচা পাতি নাই, সেইকাৰণে 80 টকাৰ মানে টিকেটখন কৰিছোঁ। আৰু আপোনালোকক দেখুৱাই থাকিম মানে ভিতৰত সোমাই আমাৰ গেলেৰীটো বহাটো আমাৰ ভাল হ'ব। আৰু গাইছ, এখন হৈছে বামুণগাঁৱৰ ৰাজহুৱা খেলপথাৰ। আৰু ৰাজহুৱা খেলপথাৰত আমি আহিছোঁ আৰু এইফালে গাড়ী চাড়ী লৈ মানুহ আহি আছে বাৰু, যিহেতু টাইম হৈ গৈছে। আৰু এতিয়া আহি গৈছোঁ ফুচকা খাবলৈ। আৰু ফুচকা প্লেটখন খালিয়ে কৰি দিলোঁ সকলোৱে। এইখন প্লেটত আছে, ইয়াৰ পৰা লৈ লৈছোঁ। আৰু চব আছে, এতিয়া টাইম হৈ গৈছে আৰু এটা সোমাই গৈছোঁ লাহে লাহে। আৰু সোমাই গৈ ভিতৰত আমি এইটো লোৱা মোৰ টিকেটখন চাই লোৱা ভালকে, চাই লোৱা এই ভাই টিকেট নাই গেলেৰী ভাই, দুখীয়া মানুহ গেলেৰী সোমাব লাগে। এইফালে নেকি গেলেৰী নাজানো নহয়, এইফালে দেখাই দিয়ে আমাৰ কাৰ্তিক দা। গৈ আছোঁ গেলেৰীত। আমি বাইক ভিডিঅ' ঠিক আছে। চ' গাইছ, আহি পিনে সোমাইছোঁ। বাপৰে ইমান তামাম মানুহ হৈ গৈছে এতিয়া পুৰা। আৰু এইটোতো মানে শুনি নাপায়, আপোনালোকে চাই লওক। এতিয়া চব আমাৰ দৰ্শকৰ মানুহ পুৰা বহি আছে, পুৰা এনজয় কৰি আছে। আৰু আমি ক'ত বহিম ক'ত নাই এইটো মানে চিন্তা কৰি আছোঁ, ক'ৰ পৰা চালে ভাল হ'ব। কাৰণ আমাৰতো বেছি দামীটো টিকেট নাই, 80 টকীয়া টিকেট। সেইকাৰণে আৰু চিটখিনি এইফালে আছে বাৰু, চিটখিনিৰ পৰা নাচাওঁ। গেলেৰী কোনবা চব গেলেৰীৰ ওচৰত গাছ বহা এতিয়া আমি গেলেৰীত বহি গ'লোঁ। ইফালে আগফালে ইয়াৰ পৰা চাব লাগিব, পূৰা আন্ধাৰ হৈ আছে। এইফালে ভালকৈ দেখিয়ে নাপাম। চব আমাৰ এতিয়া আমাৰ গেলেৰীখন দেখাই দিছোঁ। গেলেৰীত লগত কিমান মানুহ আছে চব দেখুৱাই দিছোঁ। এইফালে চব মানে গেলেৰীত আমি আগফালৰ মানুহ যিমান চবেই আমাৰ পিছফালে গেলেৰীৰ ফালে চাই আছে।
আমি জাতি ধর্ম বর্ণ নির্বিশেষে সকল আমার সংস্কৃতি জিয়া দেখিব লাগিব আমি সকলো আগবাঢ়ি যাওঁ আগবাঢ়ি যাওঁ আগবাঢ়ি যাওঁ আগবাঢ়ি যাওঁ So guys, এটা চাই আছো আৰু মাজতে কাৰেণ্টে গুচি গ'ল এতিয়া আমাৰ চবে চাই পুৰা লাইট চাইট জ্বলাই পিনে মানে চাই আছো আৰু চব এইফালে চব আন্ধা আন্ধা মোবাইলৰ লাইটতে কাম চলি আছে কাৰেণ্ট নাই মাজতে চব আন্ধা হৈ গ'ল পুৰা আন্ধা হৈ গ'ল চব